আপুনি কিদৰে গম পাব আপোনাৰ বৃহস্পতি অশুভ বুলি যদি মূৰৰ মাজভাগৰ চুলি আপোনাৰ সৰিবলৈ ধৰিছে তেতিয়াহ'লে আপুনি বুজিব যে আপোনাৰ বৃহস্পতি অশুভ ঘৰৰ পৰা সোণ চুৰি হোৱা নাইবা সোণ বিক্ৰী কৰিবলগীয়া অৱস্থা বা বন্ধকত দিবলগীয়া অৱস্থা যদি হয় তেতিয়া গম পাব আপোনাৰ গুৰু অশুভ আপোনাৰ ৱেইট যদি ফ্ৰিকুৱেণ্টলি গেইন হৈ আছে তেতিয়া বুজিব আপোনাৰ গুৰু অশুভ হৈ আহিছে পেটৰ প্ৰব্লেম জণ্ডিছ আদি যদি হয় তেতিয়া বুজিব আপোনাৰ গুৰু অশুভ আপোনাৰ অশুভ বৃহস্পতিটোক আপুনি কিদৰে শুভ কৰি তুলিব তাৰ কিছুমান সৰু সৰু উপায় দিয়া হ'ল যেনে আপোনাৰ আচৰণ শুধৰাব লাগিব মিছা কথা কেতিয়াও নক'ব মদ মাংস ননভেজ আদি আপুনি নাখাব বিষ্ণু মন্দিৰ তথা বিষ্ণুৰ অৱতাৰৰ মন্দিৰ যেনে ৰাম কৃষ্ণ আদিৰ মন্দিৰত আপুনি শ্ৰম দান কৰিব বৃহস্পতিবাৰে চুলি আৰু নখ নাকাটিব স্ত্ৰীসকলেও চুলি নুধুব বৃহস্পতিবাৰে দুখীয়াক গাইক সেৱা কৰিব সোণ পিন্ধিব তথা কেশৰ গাখীৰত দি সেৱন কৰিব জ্যোতিষ শিক্ষক ককায়েক ককাদেউতা এইসকলক আপুনি সদায় সন্মান তথা প্ৰণাম কৰিব জ্যোতিষৰ পৰামৰ্শ ল'ব বৃহস্পতিবাৰে উপবাসে থাকিব গধূলি বিষ্ণু মন্দিৰত দৰ্শন কৰিব তথা হালধীয়া বস্ত্ৰ আৰু ফুল অৰ্পণ কৰিব পিতৃ মাতৃ তথা শিক্ষাগুৰু সদায় চৰণ স্পৰ্শ কৰিব আৰু আশীৰ্বাদ ল'ব কেশৰ দিয়া লাড্ডু পৰুৱাক খুৱাব গুৰুৰ বীজ মন্ত্ৰ ৰাতিপুৱা মাতিব ওম হ্ৰিং বৃহস্পতি নমঃ আপুনি সদায় জপ কৰিব 108 বাৰ জপ কৰিব গা ধোৱা পানীত 1 চিকুটিমান হালধিত মিহলাব আৰু এই হালধি মিহলোৱা পানীৰেদি আপুনি গা ধুব ইয়াৰ উপৰিও আপোনাৰ কুণ্ডলীত বৃহস্পতি কোনটো ভাৱত আছে কোনটো গ্ৰহত আছে কোনটো গ্ৰহৰ লগত আছে শুভ নে অশুভ এই সকলোবোৰ এনালাইচিছ কৰিবৰ কাৰণে আমাৰ এষ্ট্ৰভাৰ লগত যোগাযোগ কৰিব পাৰে